নমস্কাৰ, মই ৱাণ্ডাৰফুল বিনিতাই আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বনাবলৈ ওলাইছোঁ লোকেল কুকুৰা মাংস। মই কেনেকৈ বনাওঁ সেইটো দেখাবলৈ বিচাৰিছোঁ। আপোনালোকে নিশ্চয় লোকেল কুকুৰা মাংস নিজৰ নিজৰ ষ্টাইলত বনাই খায়, সেইকাৰণে ময়ো ভাবিছোঁ আজি মই কেনেকৈ বনালোঁ তাৰ এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই গোটা মছলা লৈছোঁ। গোটা মছলাৰ ভিতৰত লৈছোঁ মই তেজপাত, লং ইলাচি, ডালচেনি আৰু কেইটামান শুকান জলকীয়া, লগতে আদা আৰু নহৰু। আৰু এতিয়া লৈছোঁ মই এটা বিলাহীটো মই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু লগতে লৈছোঁ মই 3টা পিঁয়াজখিনিও মই মিহি মিহিকৈ কাটি ল'লোঁ। তাৰ পাছতে মই এটা মিক্সাৰ জাৰ ল'লোঁ। মিক্সাৰ জাৰটোত মই যিখিনি লৈছিলোঁ যে গোটা মছলা, আদা, নহৰু, তেজপাত, লং ইলাচি, ডালচেনি আৰু লগতে শুকান জলকীয়া, সেইখিনি মই এটা ধুনীয়া পেষ্ট বনাই ল'ম এতিয়া। এইফালে গোটা মছলা পেষ্টটো মোৰ ৰেডি হৈ গ'ল। এইটো ৰেডি কৰাৰ পাছতে মই গেছত পাতিলোঁ এখন কেৰাহীখন গৰম হ'লত তাত দি দিলোঁ মিঠাতেল, আৰু তেলখিনি গৰম হৈ যোৱাত মই তাতে দি দিলোঁ পাঁচফোৰণখিনি ফুটি অহাত মই এতিয়া ইয়াতে দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি। অকণমান সময় ভজাৰ পাছতে মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ গ'ল। এইখিনি হৈ যোৱাত মই এতিয়া ইয়াতে দি দিম যিটো কাটি থৈছিলোঁ বিলাহীটো। বিলাহীখিনিও গলি গৈছে, পিঁয়াজৰ লগত মিলি গ'ল। তাৰ পাছতে মই ইয়াত দি দিম এতিয়া মাংসখিনি। যেতিয়ালৈকে ওপৰলৈ তেল বিৰিঙি নাহে তেতিয়ালৈকে পিঁয়াজ, বিলাহী আৰু মাংসখিনি মই ভালকৈ ভাজি ল'ম এতিয়া। মাংসৰ পৰা পানী ওলালে আৰু পানীখিনি শুকাই যোৱাত মই ইয়াতে দি দিম এতিয়া আলুখিনি দিও মই মাংসখিনিৰ লগত অকণমান ভাজি ল'ব লাগিব। মাংসখিনি আৰু আলুখিনি ভাজি লোৱাৰ পাছতে মই ইয়াত দি দিছোঁ এতিয়া শুকান মছলা দিওঁতে গেছ ষ্টভটো অকণমান কমাই ৰাখিব। আৰু মই শুকান মছলা দিছোঁ জিৰা, ধনিয়া, গৰম মছলা আৰু লগতে দি দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি দিও মই এতিয়া অকণমান সময় ঢাকন দি ভাজি ল'ম।
মছলাখিনি দিয়াৰ পাছত অকণমান সময় মাংস আলু মছলা ভাজি ল'লোঁ আৰু কালাৰটো চেঞ্জ হৈ গৈছে দেখিছে নহয়। তাৰ পাছতে মই ইয়াত দি দিছোঁ যিখিনি গোটা মছলা পেষ্ট বনাই ৰাখিছিলোঁ তাৰ অকণমান দি আকৌ মই এতিয়া আটাইখিনি মিলাই ভালদৰে ভাজি ল'ব লাগিব। ঢাকনখন দি মাংসখিনি মই অকণমান সময় সিজিবলৈ দিলোঁ। ঢাকনখন উদঙাই দিয়াত দেখিছোঁ মাংস অকণমান তলত লাগি ধৰিছে আৰু লগে লগে মই ইয়াত দি দিছোঁ উতলা গৰম পানী আৰু মাংস কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈ গৈছে। পানীখিনি কিন্তু গৰম পানীয়ে দিব, ঠাণ্ডা পানী একদমেই ব্যৱহাৰ নকৰিব আৰু একেবাৰতে পানী দি দিব। মাংস উতল আহি পিনে যিমানটো জোখত পানী লাগে সিমানটো জোখত ৰখি যোৱাকৈ। মই এইখিনি বেছি জুলীয়া নকৰোঁ কিয়নো দাইল বনাইছোঁ কাৰণে মই মাংস গ্ৰেভিয়ে বনাম আৰু ঢাকনখন অকণমান সময় দিয়াৰ পাছতে মই উদঙাই দিছোঁ। তাৰ পাছত দেখিছেনে মোৰ মাংস একদম লাহেকৈ হ'বলৈ হৈছে আৰু কালাৰটো যে সঁচাকৈ বিৰাট ধুনীয়া হৈছিলে আৰু গোন্ধটো যে ইমান ধুনীয়া আহিছে নহয়। গোটা মছলাত আপোনালোকে সদায় লং ইলাচি দালচেনিৰ লগতে এটা পেষ্ট বনাই দিব। তাৰ পাছত মোৰ মাংস হৈছেগৈ আৰু এতিয়া মই কাটি দিম ইয়াতে ধনিয়া। মাংসখিনি হৈছে যিহেতু মই এতিয়া থালিখনো সজাই লৈছোঁ। থালিখনত মই প্ৰথমতে লৈ লৈছোঁ এয়া ভাত। এটা কাঁহৰ বাতিত মই ভাতখিনি দি ইয়াতে কাঁহীখনত এটা চেপ দি ল'লোঁ। তাৰ পাছতে মই উলিয়াই লৈছোঁ এতিয়া বাতিত মাংস আৰু মাংসখিনি কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। ওপৰত তেল বিৰিঙি আছে আৰু এনেকৈ যে লোকেল চিকেন আপোনালোকে বনাই খাই চাবচোন, খুব ভাল লাগে খাবৰ কাৰণে। মোৰ ষ্টাইলত মই আজি আপোনালোকক দেখালোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এইফালে মাংস লৈ ল'লোঁ বাতিত আৰু লগতে এয়া লৈ লৈছোঁ পনীৰৰ ৰেচিপি আগত দিয়া আছে। যদি আপোনালোকে নাই চোৱা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, এবাৰ চাব। লগতে বেঙেনা ফ্ৰাই আৰু এইফালে এটা ভোট জলকীয়া লৈছোঁ আৰু মাংস কালাৰ দেখিছেনে ইমান ধুনীয়া আহিছে। তেতিয়াহ'লে আজিলৈ আহোঁ দেই, বাই বাই।